জয় হিন্দ জয় ভাৰত স্বাগতম জনাইছোঁ এনে নতুন ভিডিঅ'লৈ। তো বন্ধুসকল, আজি মুখ্যমন্ত্ৰীয়ে বৃহৎ ঘোষণা কৰিলে প্ৰায় 8টাকৈ বিভাগত নতুনকৈ পদ মুকলি হ'ব। চৰকাৰী চাকৰি লোৱাৰ এইবাৰে এটা ভাল সুযোগ। যদিহে আপোনালোকে ল'ব নোৱাৰে তেনেহ'লে আপোনালোকে পস্তাব, কাৰণ কিছুদিনৰ আগতো বহুখিনি পদ আহিছিলে, তাত আপোনালোকে পদত যদিহে ল'ব পৰা নাই তেতিয়াহ'লে এইবাৰ আপোনালোকৰ কাৰণে বহুতে এটা ভাল অপশ্যন আহিছে। প্ৰায় 8টা বিভাগত নতুনকৈ হাজাৰ পদ মুকলি কৰি দিয়া হৈছে আৰু আপোনালোকৰ এপ্লাই ডেট, এপ্লাই প্ৰচেছ, আপোনালোকৰ সকলোখিনি ডিটেইলছ এই ভিডিঅ'ৰ জৰিয়তে দিম। তো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক, অকণো স্কিপ নকৰি। আৰু যদিহে মোৰ চেনেল আপোনালোকে প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে এনেধৰণৰ জবছৰ আপডেটসমূহ আপোনালোকে সদায় পাই থাকে। মই আছোঁ বৰ্তমান অফিচিয়েল ৱেবছাইট লিংকত, আৰু ইয়াতে আপোনালোকে দেখিবলৈ পাইছে আছাম ডাইৰেক্ট নিউ ৰিক্ৰুইটমেণ্ট 2023 এপ্লাই অনলাইন ফৰ 22,775টা গ্ৰেড 3 and 4 এণ্ড আছাম পুলিচ ভেকেঞ্চি আউট নটিফিকেশ্যন। তো বন্ধু বান্ধৱীসকল, আপোনালোকৰ কাৰণে বহুতে এটা ভাল অপশ্যন। প্ৰায় আপোনালোকৰ 7টা বিভাগত নতুনকৈ পদ মুকলি হৈছে আৰু কি বিভাগত হৈছে সকলোখিনি ডিটেইলছ আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে দিবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো আপোনালোকে অকণো স্কিপ নকৰিব। আপোনালোকৰ কেতিয়া এপ্লাই অনলাইন হ'ব তো সকলোখিনি ডিটেইলছ আপোনালোকে পাই যাব। অৰ্গেনাইজেশ্যন নেম আছাম ডাইৰেক্ট নিউ ৰিক্ৰুইটমেণ্ট 2023 আৰু পোষ্ট নেম গ্ৰেড 3 এণ্ড গ্ৰেড 4। টোটেল ভেকেঞ্চি 22,775টা। জব টাইপ গভৰ্ণমেণ্ট জব হ'ব। লগতে লোকেশ্যন আপোনালোকৰ অল অভাৰ ইণ্ডিয়া, আপোনালোকে যিকোনো ঠাইতে পষ্টিং পাব পাৰে। এপ্লিকেশ্যন মোড আপোনালোকে অনলাইন যোগেদি ইয়াতে আবেদন কৰিব লাগিব আৰু ষ্টাৰ্টিং ডেট আপোনালোকৰ এপ্লিকেশ্যনৰ ষ্টাৰ্টিং ডেট আপোনালোকৰ টু বি এনাউন্স, আপোনালোকৰ এনাউন্স বৰ্তমান কৰা নাই আৰু লাষ্ট ডেটো এপ্লিকেশ্যনৰ এনাউন্স কৰা নাই, কিন্তু আপোনালোকক কৈ আছোঁ যে ষ্টাৰ্টিং কেতিয়াৰ পৰা হ'ব আৰু লাষ্ট ডেট কেতিয়া হয়। আপোনালোকে নেম অফ পোষ্ট গ্ৰেড 3 এণ্ড গ্ৰেড 4, যিহেতু আপোনালোকৰ নেম অফ পোষ্ট আৰু নাম্বাৰ অফ পোষ্ট 22,775 আপোনালোকৰ 75টা। ডিপাৰ্টমেণ্ট ৱাইজ যিটো ভেকেঞ্চিছ আছে, তো ডিপাৰ্টমেণ্ট ৱাইজ ভেকেঞ্চি কিমান আছে, তো ASEB অল 3 আৰ্মছ আপোনালোকৰ আছাম ষ্টেট ইলেক্ট্ৰিচিটি বৰ্ডৰ ফালৰ পৰা 3টা বিভাগত পদ মুকলি কৰা হ'ব। তো ইয়াতে 2500টা নতুনকৈ পদ মুকলি কৰা হ'ব ASEB অল 3 আৰ্মছৰ কাৰণে। তো ইয়াতে আপোনালোকৰ সহায়ক পোষ্ট থাকিব, লগতে আপোনালোকৰ ড্ৰাইভাৰ পোষ্ট থাকিব বা আপোনালোকৰ AAO পোষ্ট থাকিব। তো 3টা বিভাগত ইয়াতে পদ মুকলি কৰা হ'ব প্ৰায় 2500। আৰু এগ্ৰিকালচাৰৰ ফালৰ পৰা গ্ৰেড 3 পদ মুকলি হ'ব 2500। তো ইয়াতে আপোনালোকৰ এগ্ৰিকালচাৰ কৃষি বিভাগতো প্ৰায় আপোনালোকৰ 10 পাছ এণ্ড 12 পাছৰ আপোনালোকৰ ইয়াতে গ্ৰেড 3 লেভেলৰ 2500টা নতুন পদ মুকলি কৰি দিয়া হ'ব। আৰু অসম পুলিচত 2000 পদ মুকলি কৰা হ'ব। অসম পুলিচত AB and UB কনষ্টেবল। তো ইয়াতে আপোনালোকে মন কৰিবলগীয়া, AB কনষ্টেবলৰ কাৰণে আপোনালোকৰ চিম্পুল 10 পাছ লাগিব আৰু আপোনালোকে UB কনষ্টেবলৰ কাৰণে ইয়াতে চিম্পুল 10+2 আপোনালোকে লাগিব। যিকোনো ষ্ট্ৰীমৰ পৰা পাছ কৰা হ'লে হ'ব। AB UBত আপোনালোকে এপ্লাই কৰিব পাৰিব যদিহে 10+2 আছে। আৰু হেল্থ ডিপাৰ্টমেণ্টৰ প্ৰায় আপোনালোকৰ স্বাস্থ্য বিভাগত 600 পদ মুকলি কৰি দিয়া হ'ব আপোনালোকৰ জুলাই মাহৰ শেষৰ ফালে। তো ইয়াতে আপোনালোকৰ বহুতে এটা ভাল অপশ্যন। আৰু গ্ৰেড 3 আছাম গভটৰ ফালৰ পৰা যিটো আপোনালোকৰ ADR পদসমূহ মুকলি হৈছিলে গ্ৰেড 3, ইয়াতে আপোনালোকৰ 2519টা আপোনালোকৰ পদ মুকলি কৰি দিয়া হ'ব। আৰু লগতে গ্ৰেড 4তো আছাম গভটৰ 1347টা নতুনকৈ পদ মুকলি কৰি দিয়া হ'ব। আৰু লগতে PNRDত আপোনালোকৰ 1000 পদ মুকলি কৰা হ'ব। যদিহে আপোনালোকে PNRDটো বুজি পোৱা নাই তেনেহ'লে আপোনালোকৰ পঞ্চায়ত বিভাগৰ 1000টা নতুনকৈ পদ মুকলি কৰি দিয়া হ'ব, যিটো CM ছাৰে কিছুদিনৰ আগতে ঘোষণা কৰিছিলে। আৰু আপোনালোকৰ কৃষি বিভাগতো গ্ৰেড 3 পদ আহিব বুলি কৈছিলে। আৰু PNRDটো আপোনালোকৰ প্ৰায় গ্ৰেড 3 আৰু গ্ৰেড 2 এনেকুৱা ধৰণৰ আপোনালোকৰ পদ আহিব, যিহেতু আপোনালোকৰ PNRDত 1000 পদ আছে। আৰু এডুকেশ্যন অল 3 আৰ্মছৰ কাৰণে 10,219টা পদ আহিব। এডুকেশ্যন ডিপাৰ্টমেণ্টৰ যিটো এপ্লাই অন প্ৰচেছ হয় সেইটো আপোনালোকৰ অকণমান লেট হৈ যাব পাৰে, জুলাই মাহৰ আগষ্ট মাহৰ পৰা ষ্টাৰ্ট হ'ব পাৰে, কিন্তু আপোনালোকৰ বেলেগ যিসমূহ পদ আছে সেইসমূহ জুলাই মাহৰ লাষ্টৰ উইকতে আপোনালোকৰ ষ্টাৰ্টিং হ'ব। কিন্তু এডুকেশ্যনটো অলপ হেৰফেৰ হৈ যাব পাৰে, কাৰণ 10,219টা পদ আছে ইয়াতে। আৰু আপোনালোকৰ কমিশ্যন নেম আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট কমিশ্যন 2023। আৰু ইয়াতে পে স্কিলটো বৰ্তমান সময়ত ইয়াতে উল্লেখ কৰা নাই, বৰ্তমান সময়ত ইয়াতে দি দিয়া নাই, আপোনালোকক মেনশ্যন কৰা নাই। তো আপোনালোকে নেক্সট যিটো আপোনালোকৰ অফিচিয়েল ছাইটত লিংক আহিব তেতিয়া আপোনালোকক কৈ দিম যে আপোনালোকৰ কিমান কি দিয়া হৈছে। আৰু ইয়াতে এজ লিমিট আপোনালোকক কৈ দিওঁ, আপোনালোকৰ
এজ লিমিট 18 বছৰ পৰা 40 বছৰ যিকোনো কাষ্টত আপোনালোকে পাই যাব পাৰে আৰু সকলো বিভাগৰ কাৰণে এইটো নহয় আসাম পুলিচত 18 পৰা 25 বছৰ দিয়া হয় বা বেলেগ বেলেগ কাষ্টত বেলেগ বেলেগ দিয়া হয় তো আপোনালোকৰ বেলেগ পোষ্টত বেলেগ বেলেগ এজ লিমিট আছে তো আপোনালোকক এতিয়া এজ লিমিটৰ কথাটো নকওঁ কিন্তু আপোনালোকৰ প্ৰায় আপোনালোকৰ 8টা বিভাগত নতুনকৈ পদ মুকলি হ'ব প্ৰায় আপোনালোকৰ 22,775টা নতুন পদ আহি আছে তো বন্ধু বান্ধৱীসকল জুলাই মাহৰ শেষৰ উইকত এই পদসমূহৰ এপ্লাই অনলাইন হ'ব বুলি কৈছে কিন্তু আপোনালোকে কনফাৰ্ম ধৰি লওক যে আগষ্ট মাহৰ প্ৰথম সপ্তাহতে আপোনালোকে এই পদসমূহ দেখিবলৈ পাব অফিচিয়েল সাইটত আৰু আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব অফিচিয়েল সাইটত যেতিয়া আপোনালোকৰ লিংকসমূহ এক্টিভেট হৈ যাব তেতিয়া লগালগে আপোনালোকক খবৰসমূহ দিবলৈ চেষ্টা কৰিম আপোনালোকে লগালগে এপ্লাই কৰিব পাৰিব যাতে আপোনালোকে বঞ্চিত হৈ নাযায় সেইবাবে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব বেল আইকনটো অলত প্ৰেছ কৰিব আৰু বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিব যাতে সকলোৱে এই খবৰটো গম পায় তো বন্ধু বান্ধৱীসকল আজি কাৰণে ইমানেই জয় হিন্দ জয় ভাৰত জয় অসম